ফ্ৰেণ্ডছ, তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক ভাৰতীয় সংস্কৃতি পাঠটিৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ কিছুমান দিবলৈ ওলাইছোঁ। আশা কৰোঁ তোমালোকে ভাল পোৱা। 1 নম্বৰ প্ৰশ্নটো আছে, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি? উত্তৰটো হৈছে, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা হ'ল সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। 2 নম্বৰ প্ৰশ্নটো, গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? উত্তৰটো হৈছে, গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। 3 নম্বৰ প্ৰশ্নটো হৈছে, সকলো আৰ্টৰ মূলতে কি কি দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়? উত্তৰটো হৈছে, সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। প্ৰথমটো হৈছে কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি, আনটো হৈছে সংযম আৰু আড়ম্বৰহীনতা। 4 নম্বৰ প্ৰশ্নটো, লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান পতন ভঙা গড়াৰ বুৰঞ্জী বুলি কৈছে? উত্তৰটো হৈছে, লিখকে ভাৰত বুৰঞ্জীক ৰাজ্যৰ উত্থান পতন ভঙা গড়াৰ বুৰঞ্জী বুলি কৈছে কাৰণ ইটোৰ পাছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ ইত্যাদি ঘটনাৰে ভাৰত বুৰঞ্জী ভাৰাক্ৰান্ত। 5 নম্বৰ প্ৰশ্নটো, উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে? উত্তৰটো হৈছে, উত্তৰ ভাৰতৰ সংগীতে গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে উৰণীয়া ভাৱৰ সংযোগ আমাৰ চকুত পেলাই তুলিছে। 6 নম্বৰ প্ৰশ্নটো হৈছে, উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। উত্তৰটো, উত্তৰ ভাৰতীয় ভাস্কৰ্যত সমন্বয়ৰ বস্তু। ইয়াক কোনো প্ৰকাৰে সম্পূৰ্ণৰূপে ইছলামীয় বুলিব নোৱাৰি। এইবোৰৰ জৰিয়তে প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিৱিষ্ট হৈ নতুন এক ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা দূৰ কৰিছে। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। এইদৰেই এক নতুন ধাৰাৰ উৎপত্তি হৈছে। এই সমন্বয় য'তেই সফল হৈছে ত'তেই তাজমহলৰ নিচিনা অপূৰ্ব সৃষ্টি দেখিবলৈ পাইছে। নম্বৰ প্ৰশ্নটো আছে, মোগল সম্ৰাট বাবৰৰ আমলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা। উত্তৰটো হৈছে, মোগল সম্ৰাট বাবৰৰ আমলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিল। এই শিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এনে তৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াৰে জন্ম হৈছিল তাইমুৰ খাঁ আৰু চেংগিজ খাঁৰ ৰাজ দৰবাৰত। গতিকে যুগৰ প্ৰকৃতি অনুসৰি এই আৰ্ট ব্যক্তিবাদী আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল। নম্বৰ প্ৰশ্নটো হৈছে, অজন্তাৰ গুহাৰ চিত্ৰকলাৰ এটি বিৱৰণ লিখা। উত্তৰটো, অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। অজন্তাৰ ছবিবোৰত দুটা ভাৱবস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উচ্ছ্বাসময় চিত্ৰ। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। প্ৰথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাৱবস্তুৰ পিনৰ পৰা এই দুয়োবিধ ছবি একেধৰণৰ নহয়। দুয়োবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে। তথাপি পৃথক যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাই। জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ ছবিবোৰত আছে। নম্বৰ প্ৰশ্নটো হৈছে, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। উত্তৰটো, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। 1 নম্বৰটো, সভ্যতাই এটা নিৰ্দিষ্ট জাতিৰ সামাজিক পদ্ধতিক বুজায়, কিন্তু সংস্কৃতিয়ে এটা জাতিৰ ভাষা, খাদ্যাভ্যাস, সাজপাৰ, গীত-মাত, ধৰ্ম, পূজা অৰ্চনা আদিক বুজায়। 2 নম্বৰ, সভ্যতাই এক নিৰ্দিষ্ট সময় জুৰিহে ব্যাপি থাকে, কিন্তু সংস্কৃতিৰ কোনো নিৰ্দিষ্ট সময় নাই। 3 নম্বৰটো,
সভ্যতাই এজন ব্যক্তি বা এটা অনুষ্ঠানৰহে সৃষ্টিমূল বা কাম কৰে, আনহাতে সংস্কৃতিয়ে সম্পূৰ্ণ জাতি এটাৰ সৃষ্টিমূল বা কাম সম্ভৱ কৰে। নম্বৰ প্ৰশ্নটো, ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা এটি যুগত কৰা। উত্তৰটো হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰো সৰল। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। এই অঞ্চলৰ মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ পৰা দেখা যায়। আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু। ইয়াক কোনো প্ৰকাৰে ইছলামীয় বুলিব নোৱাৰি। এইবোৰৰ জৰিয়তে প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিৱিষ্ট হৈ নতুন এক ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। এইদৰেই এক নতুন ধাৰাৰ উৎপত্তি হৈছে। এই সমন্বয়ৰ আদৰ্শ য'তেই সফল হৈছে, ত'তেই আমি তাজমহলৰ নিচিনা অপূৰ্ব সৃষ্টি দেখুৱাবলৈ পাইছোঁ। ভাৰতীয়সকলে নানা ধৰণৰ বৈচিত্ৰ্যপূৰ্ণ ভাস্কৰ্য নিৰ্মাণৰ আদৰ্শ ইছলামীয় সকলৰ পৰাই লাভ কৰিছে।